নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো মিনি ভ্লগলৈ। আশা কৰোঁ আপোনালোকৰ ভাল। এইখিনি মোৰ আগৰ ভিডিঅ' আছিলে, মই লগাই দিছোঁ। আজি আমি যাব ওলাইছোঁ পথাৰলৈ, আৰু পথাৰলৈ যাব ওলাওঁতে দা কটাৰী ধৰোৱা মানুহ এজন আহি পালে, আৰু আমাৰো ধৰাবলৈ আছিলে। গতিকে আমি কেঁচি আৰু কটাৰী এখন উলিয়াই দিলোঁ ধাৰ কৰিবলৈ। চাওকচোন কেনেকৈ ধাৰ কৰিছে। আগতে আমাৰ দেউতাহঁতে শিলত ঘঁহি ঘঁহি ধাৰ কৰিছিলে। এতিয়াও মানে আগতো আছিলে এনেকুৱা, কিন্তু মই এইটো আজিহে দেখিছোঁ দেই, এনেকৈও যে ধাৰ কৰিব পাৰি। চাওকচোন মানুহজনে চাইকেলৰ নিচিনা পেডেল মাৰি মাৰি এনেকৈ ধাৰ কৰি আছে। আৰু এইটোৱে হ'ল মেচিন ধাৰ কৰা, মানে ঘৰুৱা মেচিন, আৰু এইটো ইয়াত বহে আৰু এনেকৈ চাইকেলৰ নিচিনা পেডেল মাৰি মাৰি আপোনাৰ ভাল কৰে। লগতে আমি পথাৰ আহি পালোঁ, আৰু পথাৰ আহি পাই চাওকচোন আমাৰ পথাৰখন অকণমান দেখাওঁ। মানে পথাৰত ঘৰ এটাও আছে, পথাৰৰ ঘৰটোৰ সৈতে দেখাওঁ। এয়া দমকলটো দেহাৰ বোলে ভৰি লেতেৰা হ'ল এইখিনি আহি পাওঁতে, গতিকে সেয়া ভৰি ধুবলৈ পানী মাৰি দিছোঁ। আৰু সেয়া হাঁহ চৰি আছে পুখুৰীত, 2টা হাঁহে আছে, বহুতকেইটা আছিলে, চব মৰি মৰি নাইকিয়া হৈছে। আৰু এইবিলাক কিবাকিবি শাক পাচলি লগাইছে, এয়া ভাত কেৰেলা, এইবিলাক চব পুখুৰীত মাছ দিয়া আছে। আৰু চাৰিওফালে পানী, বহুত পানী হৈ আছে, বাৰিষা বতৰ যে, আৰু বৰষুণ আহি আছে, পানী অভাৰ হৈ গৈছে। আৰু দেহায়ো মোক ভৰি ধুবলৈ পানী মাৰি দিছে, মোকো ধুবলৈ কৈছে সি লগতে। সেয়া কিমান ফূৰ্তি পথাৰলৈ আহিবলৈ। পথাৰ বুলি ক'লে একেবাৰে আহিবলৈ বিৰাট পাগল হৈ থাকে। আৰু এইবিলাক আমাৰ খেতি কৰে ইয়াতে অলপ চলপ শাক পাচলি যি হয়। লগতে এয়া ভাত কেৰেলা ছিগি লৈ গ'লোঁ বাৰু, সেইটো আছিলে পকা, সেইটোকে দেখাবলৈ দিছে। আৰু এয়া মালভোগ কল লাগিছে 5-6টামান, আৰু এইটো মালভোগ কলৰ কলডিল। মালভোগ কলৰ কলডিল নাখায় বোলে, নাজানো, তিতা তিতা লাগে বুলি কয়। আৰু লগতে আমাৰ এয়া অমিতাও লাগিছে, আৰু আম কঁঠাল জামুক বহুত আছে ইয়াতে, কিন্তু মানে এতিয়া সেইবিলাক দেখাব নোৱাৰি, সেইপিনে ঘূৰি যাব নোৱাৰি। আৰু লগতে আমাৰ নেমু গছ, নেমুও বহুত লাগিছিলে, কিন্তু সৰি সৰি চব নষ্ট হৈ গ'ল, বেচিবও নহ'ল। এয়া আকৌ নতুনকৈ লাগিছে নেমু। আৰু নেমু খাব লাগে, মানুহে দিনত এটাকৈ হ'লেও নেমু খাব লাগে, মানে তেতিয়া মানে ফেটছৰ কাৰণে ভাল, জানেই চবেই, সকলোৱে নেমু কিমান উপকাৰী। আৰু লগতে এইবিলাক দেখাব দিছে দেই, দেহাই দেখাব কৈ আছে। এয়া জলকীয়া, এয়া চব দেখাব দিছে মানে সি। আৰু লগতে আৰু কিবাকিবি দেখাব দিছে, ৰ'ব। এইপিনে গৰুৰ কাৰণে খেৰ থোৱা ঘৰ, এইপিনেও পুখুৰীটো আছে। এয়া আপোনাৰ লেচেৰামাহো লাগিছে, এডাল 2ডাল। আৰু লগতে এইপিনে ভাতকেৰেলা উঠিছে ওপৰলৈ। আৰু এয়া লিচু গছ, লিচু লাগিছিলে কেইদিনমান আগত আহি ককাকৰ লগত, সিহঁতে ছিগি লৈ গ'ল লিচু কোপা ছিগি, আকৌ কৈছে কেৰকেটুৱাই লিচু খাইছে, এয়া দৌৰ মাৰিছে সি, আৰু পৰুৱা কামুৰিছে, চিঞৰিছে। আৰু লগতে আমি পথাৰত নামিলোঁ এতিয়া ৰুবলৈ, আৰু এয়া ৰুই আছোঁ আমি 3জনীয়ে, আৰু সিহঁতক থিয় কৰাই থৈছোঁ। সিহঁতো নামিবলৈ ইমান হেঁপাহ, অকণমান দেৰিকৈ নমাই দিম বাৰু সিহঁতক। এয়া ৰুইছোঁ, আৰু চাই থাকক আপুনি, এনেকৈ ৰুই বহুত ভাল লাগে। আৰু বহুত দিনৰ মূৰত ৰুইছোঁ দেই, আগতে ৰুইছিলোঁ ছোৱালী থাকোঁতেও, ঘৰত কৰিছিল খেতি, তাতে ৰুইছিলোঁ। আৰু এতিয়া ইয়াত মানে বহু বছৰৰ মূৰতহে ৰুবলৈ আহিলোঁ, প্ৰায় 3 বছৰমান হ'ল ৰুবলৈ অহা, ৰুবলৈ এৰা মানে। আৰু এতিয়া ৰুইছোঁ, আজি আহিছোঁ নতুনকৈ আকৌ। দেহা জন্ম হোৱাৰ পাছত মানে ৰুবলৈ অহাই নহয়, ল'ৰা ছোৱালীৰ ভেজাল মাৰোঁতে যায়, আৰু পথাৰলৈ কি আহিব। তাৰ লগতে ৰুই আছোঁ, বেছি নহয়, অকণমান জেগা আছে যে, সেইকাৰণে বোলো আমি ৰুম বলক। এনেও ৰুম বুলি কৈ আছিলোঁ মই, কিন্তু মানে মানুহ লগাই ৰুৱাইছে, আৰু এইখিনি আছিল যে, সেইকাৰণে এইখিনিকে আমি ৰুইছোঁ। ৰুই বহুত ভাল লাগে, এনেকৈ পথাৰত আহি ফূৰ্তিও লাগে, বহুত ভাল লাগে। আপোনাৰ বোকা পানী গছকা, যিহেতু সৰুৰ পৰাই আমাৰ অভ্যাস, গতিকে আমি ৰুবই লাগিব। আৰু মানুহজনে কঠীয়া এনেকৈ বোলাই দিয়ে, কঠীয়া এনেকৈ বোলাই দিলে বিৰাট ভাল লাগে। আৰু ৰুই থাকিবলৈ মানে উঠিব নালাগে, আৰু চাৰিওফালে ধুনীয়াকৈ কঠীয়া বোলাই দি থৈ আহে। আৰু এনেকৈ ৰোৱা শেষ হোৱাৰ লগতে আৰু লগে লগে কঠীয়া পায়। উঠি পেলাই ৰিলচো বনাইছোঁ, ধেমালি কৰিছোঁ। আৰু এনেকৈ ধেমালি কৰি ৰুলে মানে ৰুই ভালো লাগে, কষ্ট ৰোৱা যেনো নাপায়। আৰু কষ্টটো হয় বহুত, ভৰি বিষ উঠিছে পূৰা, বহুত দিনৰ মূৰত আহিছোঁ যে। এয়া মা, সেইপিনে আৰু মানুহজনে কঠীয়া বোলাই দিছে ধুনীয়াকৈ। মা, মই, বৌ, আমি 3জনীয়ে ৰুইছোঁ, আৰু মানুহজন কঠীয়া উঘালি আছে। আৰু এয়া, আৰু এইখিনিতে আপোনালোকৰ এটা কথা, এই যে মেখেলাখন দেখিছে, ভাল লাগিছেনে বাৰু? মেখেলাখন মই নিজে বোৱা হয় মাটিশালত, লগতে ফুলকেইটাও মই নিজে তোলা হয়। কেনেকুৱা লাগিছে জনাবলৈ একদম নাপাহৰিব। আৰু লগতে মোৰ প্ৰথম মিনি ব্লগটো আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, যাতে মই আগলৈকে আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' এনেকৈ মিনি ব্লগ হিচাপে আগবঢ়াই দিব পাৰোঁ। আৰু লগতে মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব। আৰু লগতে মোৰ ইউটিউবত যদি চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আৰু লগতে আপোনালোকে আশীৰ্বাদ জনাব আগুৱাই যাবলৈ, যাতে মই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাওঁ। গতিকে এইখিনিয়ে আৰু লগতে উঠি আৰু অকণ ভিডিঅ' বনাইছোঁ। এইখিনি ইহঁত দুটাকো নমাই দিছোঁ, লগতে চাওক একে বোকাত লুতৰি পুতৰি হৈছে দুইটা। এইপিনে কঠীয়া ৰুয়ে আছে, একদম পূৰা মুঠিয়ে মুঠিয়ে কঠীয়া ৰুইছে আৰু একেলগে ধান হোৱাব আমাৰ ইহঁতে। আৰু এইপিনে সি দেহাই জাবৰ চাফা কৰি আছে, এইপিনে মা হাই দিছে, এয়া দেউতা, এয়া বৌ, এইপিনে মই উঠি পেলাই অকণ ভিডিঅ' বনাইছোঁ। এইখিনিয়ে আৰু আপোনালোকক মৰম আশীৰ্বাদ জনাই আকৌ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, মিনি ভ্লগ দিবলৈ চেষ্টা কৰিম। লগতে এতিয়া আমাৰ ৰুই হ'বই বাৰু, এইখিনি বেছি নাই আৰু ৰুবলৈ। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ চাই থকাসকলক, আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে আৰু আপোনালোকে মৰম দিব, লাইক কৰিব, কমেণ্ট কৰিব। লগতে এই যে জোক এডালো ধৰিলে, ডাঙৰ জোক একদম, এয়া মহ জোক বুলি কয়, ইমান ডাঙৰ একে ভৰিতে ধৰিলে নহয় বেচেৰীজনীৰ, একে নিজে এৰাইছে দেই, মোৰো ভয় লাগে জোকডাল, তাই নিজে এৰাইছে বেচেৰীয়ে। আৰু এয়া চাওক দুইটা লেংটা পেংটা, একদম পেন চেন খুলি একদম নামি গৈছে বোকাত। এতিয়ালৈকে ধন্যবাদ চাই থকাসকলক, বিশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। লগতে চাই থাকিব, ধন্যবাদ।